খাবলৈ ভাজিটো কেনেকুৱা হৈছে নমস্কাৰ নীলাক্ষী বৰাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে মোৰো ভালেই আজি যিহেতু উৰুকাৰ উপলক্ষে খানাৰ আয়োজন ঘৰে ঘৰে চলিয়ে আছে খানাৰ সৰু সুৱাৰ আয়োজন চলিছে ইমান ডাঙৰ আয়োজন নহয় যিহেতু আমাৰ ঘৰৰ আৰু খুৰাহঁতৰ ঘৰৰ মিলি পেলাই আমি খানা গৈছোঁ বিশেষ বেলেগ কোনো ব্যক্তি নাই তো গতিকে সৰু সুৰা খানা হৈ আছে তো আপোনালোকক মই সম্পূৰ্ণৰূপে ভিডিঅ'টো দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিব দাঁত নাইকিয়াটো উলিয়াই আছে দাঁত কিন্তু বেয়া নাই ভিডিঅ'টো চাই থাকিব এইটো নাই খালি মই ভিডিঅ' বনালে খালি দাঁত উলিয়াই থাকে কিন্তু দাঁতটো নাই এটা লৰিয়ে আছে বাকীকেইটা আজি ছমাহে হ'ল নেকি তাৰ দাঁতেই অহা নাই মই ভাবিছোঁ ই দাঁত নাহিব আৰু ছোৱালী বিয়াও পাতিব নোৱাৰিব ছোৱালীও চাব নোৱাৰিব তাক সোনকালে বিয়া পতাই দিব লাগিব যিহেতু আজি মই ভাত নাখাওঁ তো মোৰ কাৰণে মাহঁতে ৰুটি বনাইছে মাহঁতে ভাত খাব তো আপোনালোকক মই দেখাম গোটেইখিনি আপোনালোকে চাই দিব এতিয়া কি কৰিছে ব্লগচোন অলপ যাওঁ চাওঁগৈ মা কাটি আছে মই আলু অলপ সহায় কৰি দিছোঁ এই এটা দুই বেলা ইয়াত দিব অলপ মাংস দিব লাগিব আমাৰ খোৱা বোৱা হৈ গ'ল কিন্তু ভিডিঅ'হে খোৱা নহ'ল বনাই থাকোঁতেই গ'ল মই মাংস বনালোঁ তো মাহঁতে বাকী কিবা কিবি বনালে ভিডিঅ' কৰাহে নহ'লে খায়ো আজৰি হ'ল ভিডিঅ' কৰিবলৈকে পাহৰি গ'লোঁ কিন্তু এতিয়া ভিডিঅ' কৰিছোঁ অলপ দেখিছে কিমান হুলস্থুল হৈ আছে এফালে গান ইফালে গান চবফালে গানেই গান একো নুশুনো চব মানে গানৰ খিচিৰি হৈ গৈছে কোনটো গান কি শুনিম তো এতিয়া 12:30 বাজিল তো গান বজিয়ে আছে এতিয়ালৈকে গান মই 2টামানলৈকে থাকোঁ এনেও প্ৰত্যেক বছৰে আমি 2টা ৰাতিপুৱা পুৱাই যায় তো এবাৰ ভাবিছোঁ 2টামানলৈকে থাকিম বুলি ঠাণ্ডা লাগিছে জুই ফুৱাই আছোঁ খৰি অৱস্থাত আছো থেংক ইউ চেম টু ইউ এই তাৰিখে দেখাবলৈ চিটুৱেশ্যনত ফচি গ'লো মানে তুমি সেইটো টাইমত তুমি যদি মোৰ জেগাত থাকা তুমিও সেইখিনি কথা কৈ দিয়া মই যে কৈছিলোঁ 2টালৈকে থাকিম বুলি কিন্তু 2টা নহয় 4টালৈকে থাকিলোঁ এতিয়া 4টা বাজিবলৈ হ'ল পোহৰ হ'বলেই হ'ল নেকি তো 4টালৈকে থাকিলোঁ এতিয়া ৰাতিপুৱাই হ'ল তো গুড মৰ্ণিং আৰু বিহুটো উলহ মালহেৰে উদযাপন কৰক আজি যিহেতু বিহু তো বিহু সোনকালে উঠি এতিয়া মই গা ধুম গা বোলে সোনকালে বোলে ধুব লাগে বিহু ৰাতিপুৱা দিনাখন তো গা ধুওঁগৈ এতিয়া ৰ'দ ওলালে যিহেতু জলপান খাম বিহু জলপান খাম তো আপোনালোকেও সোনকালে উঠক কৰক বিহুটো মনাওক উলহ মালহেৰে তো সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা ৰাখিলোঁ এয়া আমাৰ অগ্নিশায়া হৈ আছে অগ্নি পূজা তো চাওক অলপমান